আমাৰ এই ডাঙৰ ডাঙৰ মানুহখিনিয়ে আমাৰ সৰু সৰু মানুহবিলাকক কেনেকৈ লুটি পুটি খাই আছে সেই বস্তুটো আপোনালোকে চাব হা। কাজিৰঙাৰ এইগৰাকী বাইদেউ, তেখেতৰ নাম হ'ল গীতা গোৱালা। কোনোবা বহিৰাগত বনিয়াই নে কোনোবাই আহি তেওঁলোকৰ গিৰিয়েকহঁতক ৰাতি মদ পানী খুৱাই ফুচুলাই প্ৰায় 3 লাখ টকামান দি 12 বিঘা মাটি তেওঁলোকে হস্তক্ষেপ কৰিছে। মানে মদ চদ খুৱাই কেনে তাৰপিছত চহী তহী লৈ তাৰপিছত গুচি গ'ল। তাৰপিছত লিগেলিটো তেওঁলোকৰ নামত হৈ গ'ল। তাৰপিছত তেওঁলোকে কি কৰিছে, তেওঁলোকে গৈ জাগাখিনিতো নিজৰ বুলি বেনাৰ চেনাৰ মাৰিলে। তাৰপিছত মাইকী মানুহকেইটাই যেতিয়া গম পালে, তেওঁলোকে গৈ কিনে তেওঁলোকে কৈছে যে আমাৰ মাটি আমি কিয় দিম। আমি বাৰে বাৰে আমি নিদো, আমাৰ মাটি আমাৰ ককা আইতাই কিমান ভোকতে ইমান ৰ'দে বৰষুণে খুলিছে, আমি কৰি খাই আছো। ইয়াত মানে বেনাৰ লগাই আছে, বেনাৰ লগাইছে মানে তাত মানে আমি সোমাব নোৱাৰো। আমাৰ লগত ফাচলাই হোৱা নাই যদি আমি কেলে সোমাব নোৱাৰো? আমি পইচা নলওঁ, আমাৰ মাটি লাগিব। আমাৰ 12 বিঘা 7 বিঘা 8 বিঘা মাটি আছে, হলো যদি 2 লাখ দিছে 5 লাখ কৈছে, কোনে খাইছে কি কৰিছে সব দালাল, 8টা দালাল, সার্কুল অফিসার দালাল, এসডিও বাইদেউ দালাল, পুলিশৰ দালাল আছে ইয়াত, সব পইচা খাই আছে। আমার 12 বিঘা আছে, আমি 3 লাখ লম। 3 লাখ লম আমি। রাতি রাতি ঘরে ঘরে হুমাই দিছে, মানুহকেইটাক পুছলাই পেলাই মদ খাই থাকে মানুহকেইটা, একো গম নাপায়। এইকেইটা মানুহ পইচা দি চহী মাৰি লৈ লৈছে। লোকেল মানুহ আছে, ইয়াতো আছে, ঢেৰ আছে। দিয়া নাই, কিন্তু আমি 7 বছৰ লাগি আছো, যুঁজি আছো। এতিয়ালৈকে আমাৰ কেছো দিয়া আছে, গুৱাহাটীত আছে, কিন্তু মোৰ চকুৰ আগতে মোৰ মানে ধৈৰ্য ধৰা নাই। সেইটো কাৰণে মই কৰিবলগীয়া কৰি মই বেনাৰ কাটি দিলো। মই কৈছো এৰেষ্ট কৰি যদি কৰক, ফাঁচি দিয়ে যদিও মই মোৰ মাটি নিদো, কৈ আছো। ফাঁচি দিয়ক, মোক শাস্তি দিয়ক। মোৰ নাম গীতা গোৱালা। এটা সময়ত ইংৰাজ আছিল, ইংৰাজে পুৰা লুটি পুটি খালে ভাৰতৰ মানুহক। সৰু সৰু যিমান মানুহ আছিল চবকে এনেকৈ লুটি পুটি খাই চব চেছ কৰি দিলে। এতিয়া ইংৰাজ গ'ল, তাৰপিছত আমাৰ নিজৰ মানুহবিলাকে আজি আমাৰ নিজৰ মানুহবিলাকৰ ওপৰত এনেদৰে শোষণ কৰি আছে। আৰু এই যিগৰাকী বাইদেউ, তেখেত হ'ল এগৰাকী বাগানীয়া মানুহ। আৰু ইলেকশ্যনৰ সময় যেতিয়া আহে, তেতিয়া খিলঞ্জীয়া বুলি কৈ মানুহক মানে ইমান চেণ্টি দিয়ে। আৰু আপুনি নিজে ভাবকচোন, 3 লাখ টকাত 12 বিঘা মাটি আজিৰ জামানাত ক'ৰবাত পাব আপুনি? আপোনাৰ নিজৰ ঘৰৰ ওচৰে পাজৰে মাটিৰ দাম কিমান সেইটো নিজে একবাৰ চাওকচোন। আৰু তেখেতে বাৰু মাটিখিনি দিয়ে দিলে, এই বাইদেউগৰাকী পিছত কি কৰিব? তাতে সিহঁতে 5 ষ্টাৰ হোটেল খুলিব, তাতে যাই কি বাচন ধুব। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে মানুহৰ মাজত এৱাৰনেছ আহে, তেওঁলোকে যাতে বুজি পায় একচুৱেলি তেওঁলোকৰ লগত ডাঙৰ ডাঙৰ মানুহবিলাকে কি খেল কৰি আছে।